সো আজি মই ভিডিও লৈ আহিছো মুহুৰত ট্ৰেডিংৰ ওপৰত। এইবাৰ আমাৰ মুহুৰত ট্ৰেডিংৰ টাইমটো অকমান চেঞ্জ হৈছে। এণ্ড নৰ্মেলি কি হয় ইভিনিং টাইমতে হয় মুহুৰত ট্ৰেডিং, সাতটাৰ আশে পাশে। এইবাৰ কিন্তু মুহুৰত ট্ৰেডিং টাইমৰ 1.45 এটা 45ৰ পৰা 2:45 দুপৰীয়া। ঠিক আছে, ডেট হ'ল আপোনাৰ 21 অক্টোবৰ 2025। এইটো তাৰিখত হ'ব মুহুৰত ট্ৰেডিং। এনে আমাৰ দেৱালী 20 তাৰিখে। তো 20 তাৰিখ আৰু 21 তাৰিখৰ মাজত অলপ মানে কনফিউজন আছে, মানে দুটা দিনে চলিব। এইটো কাৰণে কি হয় এক্সচেঞ্জে ৰাখিছে কি টাইম 21 তাৰিখে ৰাখিছে 1:45 পৰা 2:45 মুহুৰত ট্ৰেডিং। তো মুহুৰত ট্ৰেডিং, মুহুৰত মানে কি আপোনালোকে জানি লওক। মুহুৰত হ'লে এটা আমি যেতিয়া আমি এটা কাম কৰিবলৈ আগবাঢ়ো, এটা যিকোনো আমি এটা প্লেনিং কৰোঁ থ্ৰুআউট দ্য ইয়াৰ, থ্ৰুআউট দ্য লাইফ, তাকে এটা মুহুৰত তাৰমানে এটা আৰম্ভণি এটা সময়, ভাল সময় এটা থাকে। ঠিক তেনেকৈ ট্ৰেডিংটোৰো ভাল সময় হ'ল মানে বছৰটোৰ কাৰণে আমাৰ আগবঢ়াৰ কাৰণে, বছৰটো আমি ইনভেষ্টমেণ্ট কৰা, বছৰটো ট্ৰেডিং কৰা, চব কৰাৰ কাৰণে এই দিনটো হৈছে প্ৰথম দিন। আৰু প্ৰথম দিনৰ প্ৰথম টাইমটো হ'ল 1.45 1:45 2:45 টাইম। যেনেকৈ আমি বিয়া পাতে আমি কি কৰোঁ টাইম চাম, কোন সময়ত আমাৰ দৰা ওলাইছে, কাৰণ লাইফৰ এটা ছেটেলমেণ্ট আছে, লাইফৰ এটা মানে নতুন এটা লাইফ ল'ব, নতুন লাইফৰ এটা মুহূৰ্ত চোৱা দৰকাৰ, নতুন এটা সময় চোৱা দৰকাৰ। ভাল সময়, ভাল সময় কোনটো চাই এই টাইমত দৰাটো ওলাইছে বিয়া পাতে। ঠিক তেনেকৈ আমি যদি ট্ৰেডিং কৰোঁ, ট্ৰেডিঙত কি হয় ভাল সময় এইটো বছৰ আমাৰ 1 জানুৱাৰী নহয় বা 1 এপ্ৰিল নহয়। ঠিক আছে, ট্ৰেডিঙৰ ক্ষেত্ৰত ফাৰ্ষ্ট টাইমটো হ'ল মানে 1:45 পৰা 2:45 ভাল সময়, আৰু হ'ল তাৰিখটো হ'ল 21 অক্টোবৰ 2025। এতিয়া কথাটো হ'ল এইখিনি বাৰু আপুনি যিমান হ'লেও ডাটাটো পাব, ইণ্টাৰনেটত চাৰ্চ কৰিব পাব। কিন্তু কথাটো হ'ল আমি ক'ত ইনভেষ্ট কৰিম, আৰু যদি ইনভেষ্টত মই যদি কৈ দিওঁ অমুক শ্বেয়াৰত অমুক কালি মোক গ্ৰেপ্তাৰ কৰিব চৰকাৰে। গতিকে আমাৰ অসমত বাকী কিন্তু দিল্লী চেল্লি ইণ্ডিভিজুৱেলবিলাকে চব কৈ আছে মোক, কিন্তু মোক একো প্ৰব্লেম নাই। অসমত বহুত সমস্যা, গতিকে মই নকওঁ। তথাপিও যিহেতু মোৰ ইমান বছৰ অভিজ্ঞতা, অসমৰ মানুহখিনি যিহেতু শ্বেয়াৰ মাৰ্কেটত বহুত মিছ গাইড হৈ আছে, মোৰ আগৰ ভিডিঅ' চালে গম পাব। মোৰ চিষ্টেমটো হ'ল কেনেকুৱা, আপুনি এটা ভাল ইনফৰ্মেশ্যন পাওক, আপুনি এটা ট্ৰাষ্টেড ইনফৰ্মেশ্যন পাওক, আপুনি কামত আগবাঢ়ক। আমি আগবাঢ়িব লাগিব, অসমখন বহুত পিছ পৰি আছে বহুত ক্ষেত্ৰত, ইনফৰ্মেশ্যনৰ ক্ষেত্ৰত আমি সদায় বহুত দেৰিকৈ পাওঁ বস্তুবিলাক। আৰু দেৰিকৈ পাওঁ, আমটো পকি পৰি গ'ল, কলটো পকি গেলি গ'ল, তেতিয়াহে আমি কলটো পকাবলৈ গম পাওঁ। ঠিক আছে, গতিকে আমি অলপ আগবাঢ়িব লাগিব কামবিলাক, আমি অলপ ইনফৰ্মেটিভ হ'ব লাগিব। আৰু মোৰ যিখিনি অভিজ্ঞতাৰ পৰা কৈ আছোঁ